মই যি 900 তামোল লগাই থৈছোঁ গোটেই 900 মই খাচি কৰিম। হাইব্ৰিড তামোলৰ মাত্ৰ ফটো দেখি আছোঁ দেই, ফটো দেখি আছোঁ ইমান চাপৰ্টে লাগিব, এই পুলিটো ইমান দামত লওক। আজিলৈকে এটা ইউটিউবাৰে দেখুওৱা নাই হাইব্ৰিড তামোল ইমানটো চাপৰ্ট লাগিছে বাগানখন চাওক। কাৰোবাৰ যদি দম আছে মই ইয়াৰ পৰা চেলেঞ্জ কৰিছোঁ দেখুৱাওক। মই আহক মোৰ ওচৰলৈ, মই 1000 জোপা তামোল গছ মই দেখাম। কিন্তু আজিলৈকে যদি যোনবিলাকে ভিডিঅ' বনায় তামোল বোলে এই চাপৰ পাই লাগে এইটো তামোল লওক পুলি লওক, তেখেতসকলে এটা ভিডিঅ' কৰি দেখুৱাওক। বহুত বছৰ শুনি আছোঁ, 3 বছৰ যদি লাগে 3 বছৰ যদি বেছি হৈ গ'ল বোলে হাইব্ৰিড গ'ল। চাপৰতে 4 ফুট 5 ফুট লত লগা তামোল এখন বাৰী হাইব্ৰিডৰ পুলি দেখুৱাওক, মই চেলেঞ্জ কৰিছোঁ ইয়াৰ পৰা। হাইব্ৰিড একদম চাব পালাগে বুলি কয়, কিন্তু সেইটো মিছা কথা চাগে নিছে। নমস্কাৰ, মই ৰঞ্জনে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট মিক্সলৈ। আপোনালোকক আজি দেখুৱাবলৈ গৈছোঁ যেন খেতিয়কৰ খেতি কিমান খেতি কৰিছে তাক দেখুৱাবলৈ আহিছোঁ আপোনালোকক। গতিকে ব'লক আজি চাওঁ খেতি। বহুতে কয় অসমীয়া ল'ৰা এলেহুৱা কৰ্মহীন, কিন্তু আজি এজন ল'ৰাই দেখুৱাইছে খেতি কৰি কিমান উপাৰ্জন কৰিব পাৰে, কিমান খেতি কৰিছে এই সকলোবিলাক দেখুৱাই আছোঁ। তেওঁক সুধিম তেওঁ কিমান দিনৰ পৰা এইবিলাক খেতি কৰি আছে আৰু কি কি খেতি কৰিছে গোটেইখিনি দেখুৱাম। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি আছে মোৰ লগত মুকুট শইকীয়া, আৰু মুকুট শইকীয়াই কৰিছে অলপ ডাঙৰ এটা এলেকাত খেতি কৰিছে, তাকে চাবলৈ আহিলোঁ। আৰু এয়া হৈছে মুকুট শইকীয়া। হয়, নমস্কাৰ। আপোনাৰ পৰা আজি চাবলৈ আহিলোঁ খেতি। হয়, ইয়াতে আপোনাৰ কিমান জোপা অমিতা আছে টোটেল? মোৰ ক'বলৈ গ'লে এইখিনি যোৱা বছৰ অমিতা। আৰু যিটো যত্ন কৰিব লাগে সেইখিনি মই কৰিছোঁ, আৰু যিবিলাক মই নতুন লগাই আছোঁ একেই সেই নতুনৰ গোটেইখিনিও লাগিছে, কিন্তু আমি আপডালটো তাক ভালকৈ কৰিব লাগিব। এইটো মই লগাইছিলোঁ ৰেড লেডি, আৰু আজিকালি আপোনাৰ বজাৰত ৰেড লেডিটো মানে 2 নম্বৰী গুটি বহুত আহিছে, গতিকে সদায় কৃষকসকলে সেইটো মানে চোৱাৰ প্ৰয়োজন আছে যে গুটি মেইন আমাৰ গুটি ভাল গুটি আনিলে ভাল ফল লাগিব। ঠিক আছে, তাৰপিছত ইয়াত মই গছৰ সংখ্যা যদি কওঁ, ইয়াত মোৰ এনে বাগান আছে, সিপিনে এখন আছে আৰু ইপিনে এখন আছে। যিখন ইয়াৰ লগৰ মই 550 প্ৰথম লগাইছিলোঁ, এতিয়া ইয়াত বৰ্তমান 350 আছে, আৰু তাত আছিলে 210 এনেকৈ মিনিমাম 550 মান লগাইছিলোঁ। আৰু এবাৰ পুৰণাখিনিৰ বাদে নতুন প্ৰায় এইবুলি মই লগোৱাৰ সিদ্ধান্ত কৰিছিলোঁ, কাৰণ খেতিটো কৰি এটা যথেষ্ট লাভ পাইছোঁ। আপোনালোকেও কৰিব পাৰে, এটা অমিতা খেতিটো এটা যথেষ্ট লাভজনক খেতি। হয়, ইয়াত কি সাৰ কেনেকৈ ধৰণে প্ৰয়োগ কৰিছে? মই জৈৱিক পদ্ধতিৰে নকৰোঁ, মই ইফকো মানে বজাৰৰ পৰা কিনি অনা DAPটো মই সেইটো ইউৰিয়াটো মই কম ব্যৱহাৰ কৰোঁ। বাকী গৰু আছে, গৰু গোবৰ বা ওচৰ পাজৰ মই ৰাজ্যৰ পৰা গোবৰ আনো, মানুহৰ পৰা বা ল'ৰা ছোৱালী মিলাই পথাৰত বিচাৰি মিলাই গোবৰ আৰু জাবৰ নৰা কৰি, তাৰ মেইনকৈ মই DAP সেইটোৱে মই ইউজ কৰোঁ। এতিয়া বহুতে বহুত কথা কয় যে আমুক এনেকৈ ধৰণে কৰিব লাগে, তেনেকৈ হয়তো কৰিব লাগে। কিন্তু মই যেনেকৈ কৰিছিলোঁ, মই একদম মাটিৰ পৰা অমিতা লগাবলৈ সক্ষম হৈছোঁ, কিন্তু কোনে কেনেকৈ কৈছে নাজানো, মোৰটোৱে মই নিজে কৈ আছোঁ। এতিয়া এই কিমান বছৰৰ পৰা কৰিছে অমিতা খেতিটো আমি? মোৰ 6-7 বছৰ হৈ গ'ল। প্ৰথম মই 70-70 জোপা লগাইছিলোঁ, তাৰপৰা ভাল লাগিলে মই 120 জোপান কৰিলোঁ, আৰু পইচা পাতিও অকণ খৰচ হয়, নকৰা নহয়। এতিয়া ফলাফলটো কেনেকুৱা পাইছে? ফলাফল ভাল। বাকী খেতিতকৈ আমাৰ অসমত, আমাৰ এইবিলাক অঞ্চলত কিছুমান জেগাত বান্দৰ অসুবিধা হয়। আমাৰ এই অঞ্চলটোত বিশেষকৈ ৰাইজে অমিতা খেতি কৰক, বেলেগ খেতি বাদ দিয়ক। মই কৈছোঁ, চিধা কথা কৈছোঁ, অমিতা খেতি কৰক, বেলেগ খেতি বাদ দিয়ক। এজোপা অমিতাত আপোনাৰ 700 পৰা 1200 টকা এক বছৰত গ্যাৰাণ্টি, ফুল গ্যাৰাণ্টি। কাৰণ মই ক'ম, মই এইটো মানে কৰি থকা অভ্যাস আছে। কিছুমান জেগাত এই আপুনি ক'লে যে বান্দৰৰ পৰা হয়, বহুতে কিছুমানে জেগাত কওঁ বুলি ক'লেও বান্দৰৰ পৰা দিগদাৰ হয়, সেইটো সমস্যা আহি যায়। আমাৰ ইয়াত বাৰু সুবিধাই বাৰু। গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপথাৰ হয়, এই আমাৰ 1 নং মৰাজান এনে সমষ্টি হিচাপে আমাৰ সৰুপথাৰ পৰে। এতিয়া মই দেখাবলৈ লৈছোঁ এজোপা, মই মানে এইজোপা চাওঁ, এইজোপা পুৰণা, এইজোপা ওখ হৈছে, পুৰণা গছ। এইজোপা ৰেড লেডি হয়? ৰেড লেডি। এইজোপা এতিয়া আপোনাৰ 1.5 বছৰমান হৈছে। ইয়াৰ ফলটো নতুন গছৰ নিচিনা হৈছে, কিন্তু আমি এই ফলবোৰ যে এইবিলাক পাতৰ পৰা কৰিব পাৰি, এইবিলাক যে আমি পুৰণা গছ কিন্তু কিছুমান থাকি গৈছে, এইবোৰ আমি ছিঙি যিবিলাক অলাগতিয়াল ছিঙিব আমি দানা চানা কিবা কিবি পেলাই দিব লাগে, দানা চানা বনাব পাৰে। তাৰ অমিতাত যে কিবা মানে পোক এটা লাগে, যিটো পাতটো কোচ খাই যায়, সেইটো কেনেকুৱা কি কৰিলে ভাল? মানে সেইটো মই বিশেষকৈ নিবাৰণ মই কৰিব পৰা নাই, কিন্তু সেইটো ইমান মোৰ কাৰণে অসুবিধা নিদিয়ে। কেলৈ গৰম দিন আহিলে মানে সি অট'মেটিক নাইকিয়া হয়। আৰু এটা কথা, আমাৰ কৃষকসকলে এইটো কথা মন কৰিব লাগে, যিকোনো খেতিত যে আমি বেমাৰটো আহিলে আমি দৰৱ মাৰিব লাগে, এইটো ধাৰণাটো ভুল। আমি খেতিবিলাকত বেমাৰ নোহোৱা আগৰ পৰা আমি তাক যিটো ইউজ কৰিব লাগে কৰি থাকিব লাগে, সপ্তাহত 2 বাৰ। তেতিয়া যিকোনো বেমাৰে মানে আক্ৰমণ কৰিব। আমি হয়তো কি কৰোঁ, খেতিবিলাক বেমাৰটো আহিছে দৰৱ মাৰিব লাগে, এই বস্তুটো নহয়। নহা আগৰ পৰা তাক প্ৰতিপালন কৰিব লাগে, এইটো বস্তু। আৰু এটা মানে কৃষকসকলে এইটো কৰে, যিজোপা গছ দুৰ্বল তাক ইমান গুৰুত্ব নিদিয়ে। মই ক'বলৈ বিচাৰোঁ যে খেতি হওক, যিকোনো হওক, যিটো দুৰ্বল তাক বেছি গুৰুত্ব দিয়ে। সেইটো এটা একদম এটা ডাঙৰ কথা।
এইবিলাক অমিতা দেখিছে আপোনাক কিমান চাপৰ পৰা লাগি আছে। অমিতা মাজে মাজে তামোল লগাই দিছে। আৰু এইবিলাক এইবছৰ নহয় জানো, এইজোপা দেখিছে কেনেকুৱা লাগিছে। এইবিলাক অমিতা। আৰু আমাৰ অসমত এটা নাম আছে কি, অসমীয়া মানুহ এলেহুৱা বুলি কয়, অসমীয়া ল'ৰা এলেহুৱা বুলি কয়। কিন্তু আজিকালি হেৰি হৈছে, আগতে মানুহে খেতিৰ ওপৰত বেছি ভৰসা কৰা নাছিলে, অকল ধান খেতি কৰে। কিন্তু আজিকালি এনেকুৱা নহয়, কেৱল চাকৰি পিছতে ঘূৰি নুফুৰে। আজিকালি নতুনকৈ যে খেতি কৰিও মানুহে স্বাৱলম্বী হ'ব পাৰে, তাই উদাহৰণ হৈছে এয়া মুকুট শইকীয়া। এইবিলাক দেখিছে আপোনালোকে কিমান অমিতা লগাইছে। এতিয়া এই বছৰ লগোৱা অমিতা কিমান আছে টোটেল? এইবাৰ ধৰি লওক এবাৰ মই এনেই টাৰ্গেট লৈছিলোঁ 1200, কিন্তু 900মান লগোৱা হৈছিলে গোটেই সোমাইছিল। কিন্তু এইবাৰ পানী বহুত পানী পৰিছে, সেইটো কাৰণে অলপ মৰিলে, 300মান মৰি গ'ল। প্ৰায় 600-700মান আছে। বাকী আগৰ মিলাই 1000মান আছে গছ। টোটেল 1000 মানে নতুন আৰু পুৰণি? দুইটা মিলাই। এতিয়া কেনেকুৱা লাভটো ক'লোঁ আৰু জোপা মিটাত আপুনি লছটো কোনো কাৰণতে কেতিয়াও নহয়। আপোনাৰ 500 লগালে আপোনাৰ 250 মৰি গ'লেও লছ নহয়। এজোপাত কিমানমানকৈ থাকে? এজোপা 700 পৰা 1200মান টকা পাব মোৰ আইডিয়া এবছৰত। কিন্তু বহুতে বহুত কথা কয়, সেইটো মই নাজানো। কিন্তু মই যদি 5 বছৰৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। এতিয়া আপোনালোকে হিচাপ কৰি চাওক, 900-1000 জোপা গছ আৰু গাই প্ৰতি 1000-1200 টকা। গতিকে আপোনালোকে হিচাপ কৰি চাওক কিমান লাভ থাকে নাথাকে। আৰু এইফালে দেখিছে তিয়ঁহ খেতি, তিয়ঁহৰ এখন দীঘলীয়া শাৰী সৰু তালৈকে মই দেখুৱাই দিছোঁ জুম কৰি পিনে। গোটেই ওৰ পৰা তললৈকে দেখিছে, খুব ধুনীয়াকৈ লগাইছে। কেৱল দাংবডি আৰু তিয়ঁহ, এইফালে তামোল আৰু দাংবডি মাজে মাজে এইবিলাক দেখিছে তামোলৰ শাৰী। এতিয়া চাওঁগৈ ভোলৰ খেতি চাওঁ। আৰু এয়া দেখিছে ভোল, এইটো আমাৰ ইয়াত ভোল বুলি কয়, কিছুমান জেগাত তৰৈ বুলি কয় হেনো। আৰু এতিয়া আমি আছোঁ একেবাৰে ভোলৰ চাঙৰ তলত। আৰু ইয়াৰ বিষয়ে মুকুট শইকীয়াক সুধিম যে ভোল কিমান কৰিছে? ভোল এইটো 7 কঠামান হ'ব। 7 কঠা হ'ব। আৰু ভোল এতিয়া নতুনকৈ লাগিবলৈ আৰম্ভ কৰিছে, কিমান দিন হ'ল লগোৱা? কিমান দিন হ'ল বুলি পটককৈ ক'লে, মই এইবাৰ ৰুইছিলোঁ মাঘত, প্ৰায় বহাগ মানৰ পৰা বিকি থকা হৈছে। বিকি থকা হৈছে? এইবাৰ বজাৰখন অলপ ভাল। হয়, এতিয়ালৈকে কেনেকৈ দাম এতিয়া? এতিয়া আপোনাৰ 22-23-25লৈকে গৈছে, কিন্তু মাজত 50 টকালৈকে গৈছিলে। হয়, এতিয়া অলপ কমিছে দাম। কিমান বিকিলে এতিয়ালৈকে? কোনোবাদিন 50 কেজি, কেতিয়াবা ডেইলি 1 কুইণ্টেল ওলায়। ভোলটো হ'ল এটা মানে বেষ্ট আহে, কলি পূৰা মাৰিব পূৰা লাগিব, আকৌ এটা অলপ কেইদিনমান ডাউন হয় আকৌ লাগে, তেনেকুৱা কেতিয়াবা 2 দিনমান নোলায়। মানে এইটো কিবা হেৰি আছে নেকি, কোৱালিটি আছে নেকি? কোৱালিটি বুলি নহয়, এইটো হাইব্ৰিড নহয়। হাইব্ৰিড চব বস্তু হাইব্ৰিড নহয় তাৰমানে। ভোলটো আমাৰ লোকেল ভোলটো কৰক, এটা খুব ধুনীয়া এটা ভাল প্ৰডাকশ্যন, কিন্তু তাক যত্ন কৰিব লাগে। সেইটো আৰু উচিত সময়ত কৰক আপোনালোকে। মাঘ মানৰ পৰা মানে ভোল গুটিটো দিয়ক, মানে উচিত সময়ত কৰিলে আমি এখন ভাল বজাৰ দখল কৰিবলৈ পাৰিম। সেইটোৱে যিকোনো বস্তু, যিকোনো খেতি আগতীয়াকৈ কৰক, ভাল এখন বজাৰ লওক। হয় নহয় পাছতীয়াকৈ অলপ হেৰিয়ে, কিন্তু আগতীয়াকৈ কৰাটোৱে ভাল। আৰু মানে উচিত সময়ত আৰু উচিত সময়ত কৰিব লাগে যিকোনো খেতি আৰু খেতি বাতি দুটা শব্দ আছে। গতিকে খেতিটো কৰিলেই নহয়, খেতিটো কৰিছোঁ তাক মানে বাতিব পাৰিব লাগিব। কথা আৰু চাঙৰ ক্ষেত্ৰত মই প্ৰায় ৰছী ব্যৱহাৰ কৰিছোঁ। এইবিলাক দেখিছে আপোনালোকে ভোল লাগি আছে। আৰু এইবিলাক আৰু এতিয়া কিমান দিনৰ পিছত আৰু ছিঙিব পৰা হ'ব? ছিঙিব হৈ আছে, আজি ছিঙিব লাগিছিলে, ছিঙাৰ সময় অসুবিধা হ'ল, কাইলৈ ছিঙিব লাগিব ৰাতিপুৱা। এতিয়া আপোনাৰ তিয়ঁহ খেতি কিমান আছে? আপোনাৰ তিয়ঁহ 4 কঠামান হ'ব। 4 কঠামান হ'ব। এতিয়া বিকিছেনে এতিয়ালৈকে? কলি আহিছে, বিকা নাই। কলি আহিছে, হ'ব আৰু কেইদিনমানত। কিমান দিন লাগে এনেই তিয়ঁহটো এনেই আমি 45 দিনমানত হৈ যায় মানে ৰোৱা পৰা। কিন্তু বতৰ অলপ বেয়া এবাৰ, বেছি পানী বেছি পৰিলে অলপ অসুবিধা হয়। কলি আছে আৰু বাঙলটোমান হৈছে বুলি ক'ব লাগিব গাঁৱলীয়া ভাষাত যদি কওঁ। আৰু দেখিছোঁ দাংবডি দেখিছোঁ, দাংবডি একেলগতে দিয়া আছে আৰু তিয়ঁহ। মই যি অমিতা লগাইছিলোঁ, অমিতা একচুৱেলি ভুল হৈ গৈছে, এই তামোল পুলি যি লগাইছিলোঁ, তামোলৰ লগত আমি ছাঁ দিব লাগে সদায়। মই তাত অমিতা ৰুইছিলোঁ, কিন্তু পানী বেছি হোৱাৰ কাৰণে অমিতা পুলিবিলাক অলপ মৰি গ'ল। সেইটো কাৰণে তাত মই ডাঙৰ আৰু তিয়ঁহ দিয়াৰ ব্যৱস্থাটো কৰিলোঁ। আৰু এইফালে দেখিছে চাহ বাগান, এইফালে দেখিছে তামোল। এতিয়া আপোনাৰ ইয়াত চাহ বাগান কিমান আছে?
কিমান 4.5 বিঘামান আছে নেকি তামোল খাইটো কথাবিলাক হয় নাই একো নাই মাতো ফুলিলেও এতিয়া বলক তেতিয়াহ'লে তামোলখিনি চাওঁগৈ বাৰু তামোল কেনেকৈ পচাইছে তাক চাওঁগৈ বলক তামোল কিমান পচাইছে এতিয়া তামোল ইয়াত 135 পোন 135 পোন 80 টাকে থাকে সোণত চবেই জানে এইটো ক'বলৈ কি আছে 80 টাকা পোন আৰু 135 পোন আপোনাক হিচাপ কৰক কিমান আৰু গোটেইখিনি ঘৰতে লগোৱা হ'ব নিশ্চয় ঘৰৰ তামোল আৰু 100% গেৰাণ্টি তামোল এইটো কিবা জাত আছে নেকি কিবা হাইব্ৰিড নহয় এই তলৰ প্ৰজাতি আমাৰ ঘৰৰ তামোল লোকেলটো হাইব্ৰিডটো মই বিশ্বাস নকৰোঁ এইটো কিবা পচোৱা মানে হেৰি আছে নেকি বোলে কিছুমানে কয় মানে ঠাইটো সলনি কৰিব লাগে বোলে তামোলৰ মানে এক বছৰ নহয় সেইটো এটা বেলেগ এটা পৰ্যায় আহি যায় সেইটো হ'ল খাচী কৰা বুলি কয় দেই মানে সেইটো কৰিলে কি হয় হয়তো দৰ্শকে জানিব তামোল চাপৰ্টে লাগিব এইটো কৰিলে এইটো খাচী কৰা পদ্ধতি বেলেগ এটা মই শিকাম এইটো মই যি 900 তামোল লগাই থৈছোঁ গোটেই 900 মই খাচী কৰিম হয় হয় সেইটো গোটেই বেলেগ এটা শিকাম সেইটো বস্তু কৈ মানে আমাৰ বেলেগ কিবা হাইব্ৰিডৰ জাতৰ এনেকুৱা নহ'লেও হ'ব লোকেল জাতটোৱে তেনেকুৱা লোকেল বেষ্ট লোকেল 100% 5 বছৰত লাগিব 4.5 ফুটৰ পৰা 10 ফুটৰ ভিতৰত লাগিব মই যে কৈ নিদিওঁ যে 4.5 ফুটত চব পাত তামোল লাগিব মানে লাগিব 4.5 ফুটৰ পৰা লাগিব 10 ফুটৰলৈকে লাগিব মই লোকেল হাইব্ৰিডটোক পচন্দ কৰি নকৰোঁ আজিলৈকে মই দেখা নাই হাইব্ৰিড তামোলৰ মাত্ৰ ফটো দেখি আছোঁ দেই ফটো দেখি আছোঁ ইমান চাপৰ্টে লাগিব এই পুলিটো ইমান দামত লওক আজিলৈকে এটা ইউটিউবাৰে দেখুওৱা নাই এই হাইব্ৰিড তামোল ইমানটো চাপৰ্ট লাগিছে বাগানখন চব কাৰোবাৰ যদি দম আছে মই ইয়াৰ পৰা চেলেঞ্জ কৰিছোঁ দেখুৱাওক মই আহক মোৰ ওচৰলৈ মই 1000 জোপা তামোল গছ মই দেখাম চাপৰ্টে লগাই মোৰ নিজৰে বাৰী নিজে ফুট কিন্তু চব নহয় পকেট নহয় 4 ফুট 5 ফুট নাই হয় দেখিছোঁ বাৰু কিছুমান চাবলৈ আমাৰ অন্ততঃ ঢুকি পোৱা জেগাত মানুহৰ এটা মানে যিটো লেভেল হাইটত দেখিছোঁ কিন্তু তলত আছে তাতকৈ তলত আছে মোৰ ইয়াতে আছে এখন বাৰীত আছে হাইট কিট আছে তাতকৈ নাজানো কিছুমান হাইব্ৰিডৰ 9 ফুট আছে কয় হাইব্ৰিডৰ কয় একেবাৰে 2 বছৰমান হ'ল হাইব্ৰিডৰ একদম চাব পালাগে বুলি কয় কিন্তু সেইটো মিছা কথা চাগে নিছে নাই মই এইটো পোনপটীয়াকৈ ক'ব নোৱাৰিম মিছা কথা কিন্তু আজিলৈকে যদি যোনবিলাকে ভিডিঅ' বনায় তামোল বোলে এই চাপৰ পাই লাগে এইটো তামোল লওক পুলি লওক তেখেতসকলে এটা ভিডিঅ' কৰি দেখুৱাওক বহুত বছৰ শুনি আছোঁ 3 বছৰ যদি লাগে 3 বছৰ যদি বেছি হৈ গ'ল বোলে হাইব্ৰিড গ'ল চাপৰতে 4 ফুট 5 লত লগা তামোল এখন বাৰী হাইব্ৰিডৰ পুলি দেখুৱাওক মই চেলেঞ্জ কৰিছোঁ ইয়াৰ পৰা আৰু থলুৱা জাতৰ যদি চাই আহে 1 বছৰত 10 লাখ টকা য'ত পায় সেইখন বাৰী মোৰ ঘৰৰ কিনাৰত আছে মই চেলেঞ্জ কৰি মই দেখাম প্ৰমাণ আহিলে লাগিব মই চেলেঞ্জ কৰি প্ৰমাণ লাগিব 100% 110% কিছুমানে বহুতে এই ইউটিউবত ভিউজ ল'বৰ কাৰণে কিছুমান মিছা কথা কয় থামনেলত থাকে কিবা এটা মই মানে কি কৰি শিকি আছোঁ মই পুলি এটা ক'বৰ পৰা আনি এইটো ব্লক এইটো ইমান দামত বিকি ইমানটো চাপৰ্ট লাগিব মই এইটো 7 বছৰ ৰখি এইটো তামোলে 7 বছৰ ৰখি এইবাৰ 7 বছৰ ৰখি যিটো অভিজ্ঞতা তাৰ পৰা কৈ আছোঁ ৱেইট কৰি আছোঁ মই বিশ্বাস কৰিম কেতিয়া যেতিয়া তেখেতসকলে এটা ভিডিঅ' দিয়ক 3 বছৰতে লগা এনেই নক'ব কিন্তু 3 বছৰ হ'ব লাগিব আৰু চাপৰ্টে লাগিব ইয়াত দেখিছে আপোনালোকে গতিকে বহুতখিনি তামোল পচাইছে আৰু এতিয়া এখন এতিয়া দেখিছোঁ বহুত কিমান জোপা আছে তামোল এতিয়া টোটেল আপোনাৰ বাৰীত সেইটো ইয়াত বৰ্তমান মই 470 মান আছিলে বাকী সেই তেওঁ আৰু ডাঙৰ খেতি সেইবিলাকত আছে এইটো চাইডে মই এখন নগ'লোঁ এইখন বাৰীখন নাই দেখুৱা আৰু গোটেইখিনি মই দেখুৱাইছোঁ বাৰু দেখুৱাবলৈ চেষ্টা কৰিম গোটেইখিনি তেওঁ নিজৰ বাৰীতে লগাব বুলি কৈছে মই ইয়াত 11,000 পিছমান পচোৱা আছে হয় হয় কিন্তু মই যিমানটো গোটেইখিনি বচাৰ সম্ভৱটো নহয় যিমানটো বাছে মই বাকী ৰাইজক দিম 100% ফুল পাৰ্চেণ্ট গেৰাণ্টি পৰি দিম আৰু বাকী আধাটো মই নিজে লগাম আপোনাৰ বাৰীত দেখিছোঁ চন্দন পুলিও দেখিছোঁ কিছু চন্দন কিমান জোপা চন্দন মই এইটো পৰীক্ষামূলকভাৱে লগাইছোঁ মই জানো বাৰু এইটো দাম এটা বিক্ৰী হয় কিন্তু নিৰ্বাচনৰ কয় 7 বছৰৰ পৰা 10 বছৰ 12 বছৰ তেনেকুৱা হয় সেই বস্তুটো মই সঠিককৈ জানিব নাই পৰা তাৰমানে মই ৰাইজক সেইকাৰণে এইটো ডাঠি ক'ব নোৱাৰোঁ পৰীক্ষামূলকভাৱে লগাইছোঁ যেতিয়া মোৰ হ'ব এই চন্দনৰ জোপা ইমান বছৰৰ ভিতৰত ইমানটো পালোঁ তেতিয়া মই 100% গেৰাণ্টি দি মই তেতিয়া ক'ম তথাপিও মানে বহুত ৰাইজে লগাইছে চন্দনৰ আমিও চাওঁ ভিডিঅ'বিলাক কিছুমান বহুত ৰাইজে লগাইছে কিমান বছৰ হ'ল এইবিলাক দেখি দিওঁ এইটো 3 বছৰ হৈছে 3 বছৰ হৈছে কমকৈ লগাইছোঁ মই হয় হয় এইবিলাক দেখিছে আপোনালোকে 3-4 বছৰ কিন্তু পোক এটা আহিছে পাতবোৰ সৰি পোকটো এইটো নহয় এইটো এইবিলাক বগা চন্দন এইবিলাক দেখিছে তামোল দেখিছে শাৰী শাৰীকৈ অজস্ৰ তামোলৰ এখন বাৰী এইবিলাক দেখিছে ক'বলৈ গ'লে কি নাই আচলতে বাৰীখনত সকলো আছে তামোল আছে তাৰপিছত পাণ এইফালে দেখিছে ফিচাৰী মাছ চৰি আছে তামোল দেখিছে আৰু ইয়াৰ খৰচ ইয়াত পচাই আছে যিখিনি গছৰ পৰা আনিছোঁ সেইখিনি গছৰ এইখিনিও তামোল পচাই আছোঁ বৰ্তমান এতিয়া কিমান তামোল কৰা হৈছে তামোল মোৰ 3,000 টাৰ্গেট আছে
3000 কচু আছে 3000 মোৰ টাৰ্গেট 3000 জোপা তামোল কৰাৰ টাৰ্গেট আছে তাত মই 2000 মান তামোল অলপ সময় লাগিব 5 বছৰমান লাগিব মোৰ এতিয়া 15-18 মান তামোল হৈ গ'ল যিখিনি ডাঙৰ তামোল লাগি থকা তামোল এইখিনি দেখিছোঁ সেইবিলাক নিজে নিজে লগাব এইবোৰ মই নিজেই পচাই মানে নিজে লগাব আৰু বিক্ৰী কাৰণে নহয় নহয় ইয়াৰ এইখিনি বিক্ৰীও হ'ব এটা ভাল তামোল বিশ্বাসী পুলি হ'ব যিহেতু মই এজন কৃষক মই জানো এই খেতিয়কজনক যে বস্তুটো মই দিম 5 বছৰ পিছত তামোল লাগিব যদি তামোল নালাগে বেলেগ কি হয় কিমান লছ হ'ব গতিকে মই সেইখিনি জানো ভাল তামোল মই 11,000 চেনেলটোক মই বহুতখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ নিচিনা সৰু সুৰা যি ক্ষুদ্ৰ খেতিয়কৰ যি কৃষি কৰ্মবিলাক তেখেতলোকে ৰাইজৰ আগত প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব লোৱাৰ কাৰণে মই ভাবোঁ ক্ষুদ্ৰ সৰু বস্তুলৈও শিকিব পাৰিব আৰু সাধাৰণ খেতিৰ পৰাই আমি যিবিলাক কাম কৰি শিকে সেই খেতিয়কৰ পৰাহে কিছুমান বেছি ভাল কথা শিকিব পাৰে বুলি মই জানো বা ভাবোঁ আৰু এটা কথা মই এইখিনিতে কওঁ যে মোৰ খেতি বা মোৰ ভিডিঅ' যদি আপোনালোকে চাবলৈ ইচ্ছা কৰে ফেচবুক পেজত যাব মুকুট শইকীয়া মৰাজান ছাবস্ক্ৰাইব কৰিব বা ফ'ল' কৰি ল'ব ঠিক আছে এটা চেনেলটো ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে হেৰি কৰি দিব আৰু এই চেনেলৰ যোগেদি মই ভিডিঅ' দেখাবলৈ বা ভিডিঅ' দিবলৈ মোৰ ভাল যি খেতি পথাৰ দেখাবলৈ আপোনাক সদায় চেষ্টা কৰি যাম ঠিক আছে আৰু ইমানে আছিলে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে নহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে পেজত চাইছে নহ'লে পেজটো ফ'ল' কৰি দিব আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব আশা কৰিছোঁ সকলো ৰাইজে ভিডিঅ'বিলাক আদৰি ল'ব আৰু কৃষি কৰ্মৰ লগত যিসকল জড়িত ব্যক্তি তেখেতসকলে অলপ হ'লেও উৎসাহ পাব গতিকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব গতিকে পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ মই ৰঞ্জনে বিদায় লৈছোঁ বাই বাই